ফ্ৰেণ্ডছ ৱেলকাম মাই ইউটিউব চেনেল আৰু এইটো মোৰ ছেকেণ্ড ব্লগ হয় প্লিজ ব্লগটো ছাপোৰ্ট কৰি দিব আৰু মই আপোনালোকক দেখাম আজি আমাৰ গাই নদী কাষত গাই নদীটো শুনিছেই চাগে গাই নদীত কি কেনেকাৰ মথাউৰি আছে আৰু কেনেকাৰকৈ এইটোৰ কি সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিম ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু বলক আমি আজি ডিটেইলছ কি দিব পাৰোঁ চাওঁ আৰু বলক চাই থাকক কিছুমান ভিউ দেখাম আৰু এইটো দেখিছে বেকগ্ৰাউণ্ডত যিটো মথাউৰি আছে এই মথাউৰিটো সম্পূৰ্ণ ডিটেইলছটো আপোনালোক ডিটেইলছ মানে কি আৰু কেনেকাৰ অৱস্থা হৈ আছে মথাউৰি আৰু কি হৈ আছে সম্পূৰ্ণ আপোনালোকক দেখাম মথাউৰিটো সম্পূৰ্ণৰূপে বেয়া হৈ আছে আৰু চাব পাৰে এখন গাই নদী হয় এইখন গাই নদী তাত এটা মথাউৰি আছে আৰু এইটো এটা মথাউৰি হয় কিন্তু এই যেতিয়া বৰষুণ আহে বাৰিষা দিনত তেতিয়া সেইটো মথাউৰিৰ পৰা আৰু এইটো মথাউৰিও সমান হৈ যায় এইটো জাষ্ট এটা পথাৰালিৰ দৰে হৈ আছে মথাউৰি কিন্তু গাই নদী বুলি ক'লেতো বহুত ডেঞ্জাৰ হয় চাই থাকিব মই আপোনালোকক মথাউৰি অৱস্থাত দেখাম আৰু কেনেকুৱা হৈ আছে ব্লগ চাই থাকক ভিডিঅ'টো যদি এই মথাউৰি কেনেবাকৈ ছিগি যায় এইবিলাক চাওক না কেনেকুৱা হৈ আছে মথাউৰি এইবিলাক মথাউৰি বুলি কয় নেকি এইটো পথাৰতকৈ এইটো ভাল নহয় মানে এইটো মথাউৰি চাওক না এইকণেই আছে মথাউৰিটো অকল বালি হৈ আছে জাষ্ট বালি তোলে আৰু ট্ৰেক্টৰে 2-3 ট্ৰেক্টৰমান ঢালে তাৰপিছত বাদ দি দিয়ে মানে আৰু কোনো কওঁতা নাই এনেকৈ সেইটো কাৰণে আপোনাক ভিডিঅ'ৰ জৰিয়তে মই দেখাইছোঁ চাই থাকক চাওক এখন গাড়ী যাব নোৱাৰে এইটো মথাউৰিত জাষ্ট চাইকেলখন যেনে তেনে যাব পাৰে চাইকেলখন আৰু ইয়াততো বহুত ভয়াৱহ হয় মানে পানীটোৰ যেতিয়া আহি যায় বহুত বেছি কিন্তু তেতিয়া বহুত ভয় হয় মানে এইবিলাক সম্পূৰ্ণ মাটি চাওক কিমান মাটি এইবিলাক বৰবাদ হৈ যাব এইটো যদি কেনেবাকৈ ছিগি যায় অ' মাই গড চাওক না আপোনালোক মই দেখাই আছোঁ ইমান ভালকৈ দেখাব নোৱাৰিম চাগে এইবিলাক চব মাটি এইবিলাক সম্পূৰ্ণ বৰবাদ হৈ গুচি যাব মানে এইবিলাক চাওক ইমান মাটি বৰবাদ হৈ যাব যদি কেনেবাকৈ এইটো মথাউৰি ছিগে আৰু এইটো মথাউৰিত কিয় অহা নাই কি কাৰণে কি নাজানো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এইবিলাক চাওক এইটো মথাউৰিৰে গাড়ী আৰু ট্ৰেক্টৰ যাব নোৱাৰে কাৰণে কিন্তু একচুৱেলি ট্ৰেক্টৰে তুলিছিলে এইটো মথাউৰি কিন্তু মথাউৰিটোত জাষ্ট ট্ৰেক্টৰে তুলি কিনিও এখন ট্ৰেক্টৰ যাব পৰা কেপাচিটি নাই এইটো মথাউৰিত জাষ্ট চাইকেল আৰু বাইক তাকো দুখন যদি এইটো ছাইডৰ পৰা এখন বাইক আহে এইটো ছাইডৰ পৰা এখন আহে দুইখন ক্ৰচিং কৰিবলৈ বহুত প্ৰব্লেম হয় মানে আৰু ইহঁতি কি কৰিছে চাওক মথাউৰিটো ছাইডত মানে মথাউৰিটো এই যিবিলাক ট্ৰেক্টৰ এইবিলাক অহা যোৱা কৰি থাকে বা কিবাকিবি এইটো মথাউৰিত মানে জাষ্ট আহিব নোৱাৰে কাৰণে তলেদি ৰাস্তা বনাই লৈছে কিয়নো মথাউৰিটো ভালকৈ নুতুলি মানে তলেদি ৰাস্তা বনাই ৰাখিছে চাগে সেইটো কাৰণে এইটো তলেদি অহা যোৱা কৰে মানে কিন্তু মথাউৰিটো থাকিও মথাউৰিদি অহা যোৱা কৰিব নোৱাৰে আৰু এইবিলাকেই মথাউৰি প্ৰব্লেম আৰু বাৰিষা দিনত মই আপোনালোকক দেখাম চেষ্টা কৰিম দেখাবলৈ তেতিয়া এটা ভিডিঅ' বনাম কেনেকুৱা অৱস্থা হয় বৰ্তমান আপোনালোকক এতিয়াতো পানী নাই এতিয়া এইবিলাক চব পানী হৈ থাকে এইবিলাকততো যেনে তেনেহে বাচি থাকে হ'লেও মানুহবিলাক ৰাতি পহৰা দি থাকিবলগীয়া হয় ইয়াত কিয়নো মথাউৰি ছিগিব নেকি প্ৰব্লেম হ'ব নেকি আৰু কিমান গাঁও আছে ইয়াত ধেমাজিলৈকে পাই যাব এইটো ধেমাজি টাউনলৈকে পাবগৈ যদি এইটো ছিগি যায় মানে গোটেইখন মৰিদল কিবাকিবি লালুকনিআলি বালিগাঁও ক'বলৈ নাই মানে সম্পূৰ্ণ বৰবাদ হৈ যাব এইটো মথাউৰি যদি কেনেবাকৈ ছিগে আৰু এইটো মথাউৰি ইমান প্ৰব্লেম আছে মানে আৰু এইটো মথাউৰি কিয় নবনায় কি কৰিব গাঁৱলীয়া পৰিৱেশত কিছুমান এনেকুৱা প্ৰব্লেম আহে আৰু কিছুমান ওপৰতে কিছুমান টকা খোৱা মানুহ থাকে চাগে সেইটো কাৰণে এনেকুৱা হয় আৰু আমিতো ভাবিম চৰকাৰ ফালৰ পৰাই অহা নাই একো আৰু এইবিলাকেই মথাউৰি কণ্ডিশ্যন চাই থাকিব পাৰে চাওক আৰু দেখাম আপোনালোকক দেখিছে ইয়াত মোৰ মাটিও আছে কিন্তু কি কৰিব এতিয়া ইমান মাটি আছিলে চব বৰবাদ হৈ গ'ল গাই নদীত একো নাই দিয়ক গাই নদীৰ মাজত থকা মাটিটো আমি ইমান ভৰসা নকৰোঁ হ'লেও বৰ্তমান জাষ্ট মথাউৰিটোতো কমচে কম ভালকৈ বনাওক আপোনালোকে চাব পাৰে মথাউৰিটো চাওক না কেনেকুৱা অৱস্থা হৈছে এইবিলাক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভাল এটা ভিউ দেখাবলৈ চেষ্টা কৰিম আজিতো ইমান ভাল ভিউ নহয় কিন্তু জাষ্ট আপোনালোকক অলপ ইনফৰ্মেশ্যন মানে অলপ দেখাইছোঁ আমাৰ গাঁৱলীয়া পৰিৱেশত কেনেকুৱা চিটুৱেশ্যন হয় বাৰিষা দিনত মথাউৰি কেনেকুৱা প্ৰব্লেম চেনেলটো অলপ ছাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিৰ কাৰণে বাই